হেল্ল' গাইজ, মই আজি আৰিডঙাত আহিছোঁ। বৰ্তমান যিখিনি বস্তু দেখুৱাব লাগে সেইখিনি দেখুৱাব পৰা নাই। মই পৰতে তাৰমানে আবেলি কৰি আহিলোঁ। বৰ্তমান ইখন আলগিয়া দলং হয় আৰু ইপানে পিকনিক প্লেচ। বৰ্তমান ইপানে কোনোবাই যদি খানা খাব আহিব যে খানা খাব আহিব পাৰিব ইপানে আৰু যেনিবা। আৰু ইপানে আছে এনে ভাল ধৰণে ফটো উঠা প্লেচ। বৰ্তমান ইপানেও খানা খায় পৰাপক্ষত যিখিনি পাৰে মই দেখুৱাই থাকিম আপোনালোকক। আপোনালোকে যদি আহিব খোজে কোনোবা মানুহে আৰিডঙা চাবলৈ বা পিকনিক খাবলৈ, তেতিয়াহ'লে আহিব পাৰিব। আমাৰ ওচৰৰে হয়, হাহিম পাৰ হ'লে আমাৰ আৰিডঙা পৰে। আমি প্ৰায়ভাগ আহি থাকোঁ। কোনো দিনো তাৰমানে ভিডিঅ'বিলাক বনোৱা হোৱা নাছিল, সেইকাৰণে আজি দেখাই দিলোঁ। আপোনালোকক দেখাই থাকিম, এতিয়া আহিব পাৰিব। ধুনীয়া ধুনীয়া প্লেচ, বঢ়িয়া চাফ চিকুণ আছে আৰু যেনিবা বঢ়িয়া কৰি আহিব পাৰিব। আৰু মই আপোনালোকক দেখাই থাকিম এতিয়া। এইখন হ'ল আলগিয়া দলং। মই বৰ্তমান মাজত আছোঁ আৰু এইখিনিত যে এই প্লেচ, এইখিনিত গাড়ী ৰখা আছে। এইখিনিত মানুহে খানা খায়তো প্লেচ বৰ্তমান খাই আছে। আজি অলপ খানা খাই আছে, কেইজনমান মানুহ হৈছে। আৰু এইবিলাকত মানুহবিলাকে ফটো তোলে বা শ্বুটিঙো চলে ইয়াতে পৰাপক্ষত। আৰু এইপানে দূৰতো আছে, দূৰতো ইপানেও মানুহে শ্বুটিং কৰিব পাৰে কৰিলে। আৰু এইবিলাক সুন্দৰ সুন্দৰ জেগা আছে। ইয়াতে কোনোবাই গাঁও ঠেলি গাঁৱত থ'ব পাৰে বৰ্তমান। এইবিলাক আৰু যেনিবা ইপানে আৰু তামোল বাগান আছে। ইফালে আৰু মানুহ আছে দিছোঁ ওপৰত। ইপানে কিমান দূৰ যায় মই যাই পোৱা নাই বৰ্তমান। আৰু ইপানে আছে আগপানে, ইপানেও বহুতখিনি মানুহ আছে। বহুতখিনি মানুহ এইগিলাখনত খানা খাব আহে। দূৰ দূৰণিৰ পৰা গুৱাহাটী বা কোনোবা বেলেগ বাহিৰা মানুহ আহে। আৰু এইবিলাক সুন্দৰ সুন্দৰ জেগা, আপোনালোকে আহিব পাৰিব ইয়াতে বহুতখিনি। আৰু আগত যেনিবা আছে, আগত যাই পোৱা নাই বৰ্তমান। ইপানে বগৰী গছ থকা বুলি কৈছে, কিবা থকা বুলি কৈছে, সেইপানে যাই পোৱা নাই। হেল্ল', নমস্কাৰ। আজি আমি আৰাডঙালৈ আহিছোঁ। আৰাডঙা ইয়াতে হয়, হাহিমত। মানে এইটো মেঘালয় পৰে, মেঘালয় ষ্টেট পৰে। চ' আহি ভাল লাগে। ধুনীয়া ধুনীয়া ইয়াতে প্ৰাকৃতিক দৃশ্যবোৰ দেখিবলৈ পাইছোঁ। আৰু ইয়াতে কি কয়, বহুত মানুহ আহে, বহুত দূৰ দূৰণিৰ জেগাৰ পৰা আহে ইয়াতে। সকলো আনন্দ উপভোগ কৰিব আহে এদিনৰ কাৰণে। মানে ইয়াত চানডে অকণমান বেছি হয়। আৰু জানুৱাৰী মাহত বেছিকৈ আহে পিকনিক খাবলৈ। চ' পিকনিক খোৱাৰ কাৰণে ধুনীয়া এটা দৃশ্য আছে ইয়াত, মানে আহল বহল ধুনীয়া। এইখন আলগিয়া দলং বুলি কয়। চ' দলংখনত বহুত মেৰামতি কৰিছে ভালকৈ, মানে বান্ধি দিছে। আগতে অকণমান ভয়ানক আছিলে দলংখনত। চ' এতিয়া ইমান ভয় নাই, মানে এইপিনেও ধুনীয়াকৈ বান্ধি দিছে, এইপিনেও বান্ধি দিছে, সেইপিনেও বান্ধি দিছে, সেইপিনেও বান্ধি দিছে। সঁচাকৈ ইমানো ভয় খাবলগীয়া নহয় দলংখন এইটো। আগতে ভয় লাগিছিলে, মানে এই দলংখনত উঠিবলৈ মানে বহুত লৰিছিলে। কিন্তু এতিয়া ইমানকৈ ভয় নাই। আৰু কথাটো হৈছে, ইয়াত পিকনিক খাবৰ কাৰণে কিন্তু ভাল জেগা এইটো দেই। আহক, সকলোৱে আহক পিকনিক খাবলৈ। আমিও আহিছিলোঁ দেই পিকনিক খাব আৰাডঙাত। খুব আমি আনন্দ ফূৰ্তি, আমি নাচ গান কৰি ইয়াত গৈছিলোঁ। আৰু কথা এটা হৈছে, আমি পিকনিক খাবলৈ আহোঁ, কিন্তু কেইটামান বস্তু গুৰুত্ব নিদিয়ে মানুহবিলাকে। মানে পিকনিক খাবলৈ আহি, বনভোজ খাবলৈ আহি, মানে কথাটো হৈছে ইয়াতে কি হয়, মানে পিকনিক খাব আহি খোৱা লোৱা যিবিলাক আমাৰ ডিছবিলাক থাকে নহয়, খোৱাৰ পিছত ডিছবিলাক গোটেই আপোনাৰ এই নদীটোত পেলাই দি যায়। তো নদীটোৰ পিছত যে কি হয়, মানে আৱৰ্জনাৰে ভৰপূৰ হয়। আৰু মানে পানীটো মানে দূষিত হয়। চ' সেইবোৰ যে নকৰে, কাৰণ খাবলৈ আহিছা ভালকৈ খাই যাওক, কিন্তু নদ নদীত এইবিলাক পেলাই দিব নালাগে। আৰু জিতেন ভাই যিখিনি ক'ব লগা আছে সেইখিনি কৈয়ে দিল। আৰু মানুহবিলাক আহিব পাৰে ইয়াতে, আহি কিনে আৰু যেনিবা যেনেকৈ খানা খাইছা সেনেকৈ অলপ চাফ চিকুণ কৰি থৈ গ'লে ভাল হয়। আৰু যেনিবা যিহেতুকে আৰিডঙা ইয়াতে বহুত মানুহে অহা হয়। আৰু যিখিনি তাৰমানে আইনাৰ খোলা বা কিবা বেলেগ থাকে, সেইগিলা অলপ ভাল ধৰণে অলপ ভাল জেগাত পেলাই দিলেই হ'ল। আৰু যেনিবা এনেই য'তে ত'তে পেলাই দি নিদিলে হ'ল। বৰ্তমান আৰিডঙাত দেখিবলগীয়া এয়ে হ'ল। আমি এইপানে অলপ যাব লগা আছিল বৰ্তমান। সিপানে আৰু অলপ টাইমো শ্বৰ্ট হ'ল, কি হয় দেখা যাক। যদি যাব পাৰোঁ গ'লোঁ, যদি যাব পৰা নাই তেতিয়াহ'লে নাযাওঁ আৰু যেনিবা। চিলচিলীয়া ল'ৰাটোই দেখিবলৈ ভাল, দেখিবলৈ ভাল। ইফালে সিফালে নাযাবি তই, মোক লাগি যায়। পকা পকা অমিতা, পক্ষী চৰাই খাই, ফুৰি পুচি যোৱা পিছত ফিৰিকে নাচাই। চিলনীয়ে থামাৰে কুকুৰাৰে চানা, তাকে দেখি তুমি তাগলৈ খিদা। ল ল লা 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 ৰে লা 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 লা। আমি বৰ্তমান এতিয়া হাহিমত আছোঁ। হাহিমৰ এইখন দলং হয়। ইয়াতে আমি দলঙত অলপ
আৰডঙাৰ পৰা সেইখিনি অলপ টলঙত অলপ ৰেষ্ট ল'লোঁ ৰেষ্ট লৈ কিনে আমি যাম আৰু বৰ্তমান আমি অসম পালোঁ মেঘালয়ৰ পৰা এৰিয়া আহি পেলাই অসম পালোঁ নে কি ভাই আমি বৰ্তমান অসম পালোঁ বৰ্ডাৰ পাৰ হৈ আহিলোঁ আমি আমি মেঘালয়ত গৈছিলোঁ মানে আৰডঙাত মানে কি হয় আজি মানে মেঘালয়ত আমি টাইম নাপাওঁ নে আমি অকণমান ব্যস্ততা থাকোঁ প্ৰায়ভাগ আজি ছানডে বুলি অকণমান ওলাই আহিলোঁ মানে আমি বন্ধুবৰ্গৰ লগত বন্ধুবৰ্গখিনিৰ লগত থাকি সঁচাকৈ বৰ ভাল লাগে বন্ধুৱে মেইন জীৱনত আৰু কথাটো হৈছে অকণমান এনজয় ফূৰ্তি কৰিছোঁ আজি মানে ছানডে বুলি আহক আপোনালোকে আহক আৰডঙাত ভাল লাগে অকণমান পিকনিক স্পট হয় চ' পিকনিক স্পট কেনেকুৱানো তাত পৰিৱেশটো কেনেকুৱা ৰাখিছে তো আমি গৈ দেখিলোঁ সঁচাকৈ ভাল ধুনীয়া পৰিৱেশ তাত পৰিৱেশটো ভাল 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 নিজৰা আছে বৰ্তমান জাগাখিনি বিৰাট ভাল আৰু জানে চাব লগা বঢ়িয়া জেগা আৰু ভিউ কোনোবাই যদি ভিডিঅ' শ্বুট কৰিবলৈ ওলাইছে তেতিয়াহ'লে বঢ়িয়া ভিউ আৰু বৰ্তমান আমাৰ এইখন গাড়ী ফায়াৰ মোৰতো নাই দিছোঁ তথাপিও আহিছোঁ আৰু যেনিবা লগ ধৰিছে আমি আহিলোঁ